51খন শক্তিপীঠৰ ভিতৰত একমাত্ৰ মন্দিৰ য'ত দেৱীৰ মূৰ্তিৰ হলনি মাৰ জনী কুণ্ড পূজা কৰা হয়। কিন্তু আগতে ইয়াত মানৱ বলি দিয়া হৈছিল আৰু আজিও কিছুমান গোপন ৰীতি-নীতি কৰা হয়। মা বছৰত 3 দিন ঋতুস্ৰাৱ কৰে আৰু এই সময়ছোৱাত নদী পুখুৰীৰ পানী তেজৰ দৰে ৰঙা হৈ পৰে। এয়া কেৱল স্বাভাৱিক প্ৰক্ৰিয়া নে দেৱীৰ কোনো অলৌকিক চিন? কোৱা হয় যে এই 3 দিনত মন্দিৰত ইমানেই শক্তিশালী শক্তি থাকে যে ইয়াৰ দুৱাৰ বন্ধ কৰি ৰাখিব লাগে। মন্দিৰৰ দুৱাৰ খোলাৰ আগতে প্ৰতিদিনে দেৱীৰ ওচৰত এটি জন্তু বলি দিয়া হয়। কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল দেৱীয়ে কিয় নিজৰ প্ৰিয় পুৰোহিতক শিলৰ মূৰ্তিলৈ ৰূপান্তৰিত কৰিলে আৰু সেইদিনা যেতিয়া মা কামাখ্যাই অসমৰ এটা পৰিয়ালক ভয়ংকৰ অভিশাপ দিলে, কিয় সেই পৰিয়ালটোক মন্দিৰত প্ৰৱেশ চিৰদিনৰ বাবে নিষিদ্ধ হৈ পৰিল? এইখনি পৃথিৱীৰ একমাত্ৰ ঠাই য'ত 10খন মহাবিদ্যাৰ আটাইকেইটা মন্দিৰ অৱস্থিত। কিন্তু এই 10টা মহাবিদ্যা কোন আৰু ইয়াৰ ৰহস্যময় শক্তি কি? অসমৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱী মন্দিৰ, কামাখ্যাৰ মন্দিৰ এনে এক তীৰ্থযাত্ৰা যাৰ উৎপত্তিৰ কাহিনী মাত্ৰ কেইহাজাৰ বছৰ পুৰণি নহয়, বৰঞ্চ বিশ্ব ব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ লগত জড়িত। কোৱা হয় যে দেৱী নিজেই ইয়াত জাগ্ৰত ৰূপত বহি আছে। কিন্তু ইয়াক কেৱল মন্দিৰ বুলি কোৱাটো উচিত হ'বনে? ক্ষমতা, তন্ত্ৰ আৰু দেৱতাৰ এক অনন্য দুৱাৰ যাৰ ৰাজ্য আজিলৈকে কোনেও বুজিব পৰা নাই। বন্ধুসকল, কামাখ্যা ভক্তিতকৈ ৰহস্যৰ বাবে বেছি পৰিচিত। কোৱা হয় যে আজিও ইয়াৰ কিছুমান সাধুৱে অদৃশ্যভাৱে তান্ত্ৰিক সাধনা কৰে আৰু মন্দিৰৰ গৰ্ভগৃহটো নিজৰ মাজতেই এক অমীমাংসিত ৰহস্য, য'ত দুৱাৰবোৰ স্বয়ংক্ৰিয়ভাৱে খোল খায়, য'ত গোপন গুহাবোৰ অচিনাকি দিশত হেৰাই যায় আৰু য'ত প্ৰতিটো চুকত কোনো অদৃশ্য শক্তিৰ উপস্থিতি অনুভৱ কৰা হয়। তান্ত্ৰিক প্ৰথাৰ পৰা আৰম্ভ কৰি পশু বলি, বিস্ময়কৰ স্থাপত্যৰ পৰা আৰম্ভ কৰি বিশ্বাস কৰিব নোৱাৰা পূজালৈকে এই মন্দিৰৰ লগত জড়িত বহুতো অদ্ভুত ৰহস্য আছে, যাৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। কাৰণ এই মন্দিৰে কেনেকৈ দেৱীৰ ঋতুস্ৰাৱৰ প্ৰমাণ দিয়ে আৰু সঁচাকৈ জাগ্ৰত ৰূপত ইয়াত দেৱী উপস্থিত আছেনে? ত্ৰিদেৱৰ পৰা কামদেৱলৈকে, বশিষ্ঠৰ পৰা পৰশুৰামলৈকে বহু মহাশক্তিয়ে ইয়াত দেৱীৰ কঠোৰ তপস্যা কৰিছিল। কিন্তু মা কামাখ্যাই কেনেকৈ নিজৰ পৰম ভক্ত নৰকাসুৰৰ পৰা মুক্তি পালে? যিটো বশিষ্ঠই দিয়া সেই অভিশাপ, যিটো কামাখ্যাৰ অন্তৰ পৰাৰ কাৰণ হৈ পৰিছিল, যিটো আজিও জীয়াই আছে। এনে বহু পৌৰাণিক কাহিনীৰে আমি আপোনাক লৈ যাম কামাখ্যা মন্দিৰৰ সেই ৰহস্যময় দিশবোৰলৈ, যিবোৰ যুগে যুগে ধৰি সমাধান নোহোৱা হৈ আছে। এই মন্দিৰৰ ৰহস্যসমূহ বুজিবলৈ আমি কেৱল ইণ্টাৰনেটত উপলব্ধ সাধাৰণ বস্তুটো তুলি লোৱা নাছিলোঁ, বৰঞ্চ প্ৰকৃত গৱেষণাৰ বহু গ্ৰন্থ পঢ়িলোঁ, লোককথা অধ্যয়ন কৰিছিলোঁ আৰু এই মন্দিৰটো নিবিড়ভাৱে চিনি পোৱা সেই সকল লোকৰ সৈতে কথা পাতিছিলোঁ। আমি এই ভিডিঅ'টোত যিবোৰ কথা আপোনালোকক ক'বলৈ ওলাইছোঁ, আপোনালোকে আন ক'তো শুনিবলৈ প্ৰায়ে নাপাব। গতিকে কামাখ্যা মন্দিৰৰ প্ৰতিটো দিশ এটা এটাকৈ কৰোঁ আহক। এই মন্দিৰৰ সমগ্ৰ ৰহস্যময় কাহিনী আমি আন এটা ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আমি অসমীয়া।